গৌৰীপুৰত গোৱালপৰীয়া লোকগীত সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ 23 সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন। আজি প্ৰখ্যাত লোকসংগীত শিল্পী প্ৰয়াত গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ 23 সংখ্যক মৃত্যুবাৰ্ষিকী। অসমীয়া গোৱালপৰীয়া লোকসংগীতৰ অন্যতম সাধক প্ৰতিমা বৰুৱা পাণ্ডে 2002 চনৰ 27 ডিচেম্বৰৰ দিনটোতে স্বৰ্গগামী হৈছিল। তেওঁৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গৌৰীপুৰত মাটিয়াবাগ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা প্ৰতিমূৰ্তিত প্ৰমথেশ বৰুৱা মহাবিদ্যালয় আৰু ৰাজ পৰিয়াল উদ্যোগত 23 সংখ্যক মৃত্যুবাৰ্ষিকী। 23 সংখ্যক মৃত্যুবাৰ্ষিকীত মই মোৰ আইতা স্বৰ্গীয়া প্ৰতিমা বৰুৱা পাণ্ডেলৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি তেওঁক মই বিশেষকৈ তেওঁৰ গোৱা গীতেৰে মই তেওঁক সোঁৱৰিম বুলি আজিৰ দিনটোত মই যোজা কৰিছোঁ। লগতে মই আজি এইখন অনুষ্ঠানত প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে সকলো প্ৰফেচাৰসকলক মই মোৰ ধন্যবাদ জনাইছোঁ। এইখিনিয়ে ক'বলৈ বিচাৰিছোঁ।